দাদা কেতিয়া আহিব? আহি আছে ৰ'বা। ঐ চব ৰেডি নে? ছাৰ অ'কে আছে। কোনে খুলিব? সরি স্যার। অপেন কোনে কৰিব? সরি স্যার। ঐ মানুহ মাতিবলৈ নতুনকৈ ক'ব লাগিব নেকি? চৰি ছাৰ মাতি আছোঁ। 1 নম্বৰ তুমি আহা। কুপন লৈছিলা? লৈছোঁ ছাৰ। নাম কোৱা? নাম ৰাহুল। ফাদাৰ্ছ নেম? শাহনুৰ শইকীয়া। বয় 22 বছৰ। অ'কে যোৱা যোৱা। নেক্সট তুমি আহা। কুপন লৈছিলা? লৈছোঁ ছাৰ। নাম কোৱা? ৰিণ্টুমণি। ফাদাৰ্ছ নেম? কণ্টিমণি। বয়স কোৱা? 28 বছৰ। যোৱা যোৱা। স্যার আপনার গার্লফ্রেন্ডর ফোন আইছে। অ' জান কোৱা কোৱা। মই অফিচত আছোঁ জান। যাম যাম, মোৰ মনত আছে, কিয় নাথাকিব। তুমি মাতিছা আৰু মোৰ মনত নাথাকিব। আছে যাম যাম। তোমাৰ কাৰণে মাৰ্চিডিজ কিনিছোঁ হা। দিয়া দিয়া এটা মৰম দিয়া দিয়া এটা। মই দিছোঁ পাইছা। এতিয়া ৰাখিছোঁ হা। আৰু কিমানজন আছে? আৰু কেইজনমান আছে ছাৰ। জল্দি কৰা, মোৰ টাইম নাই। নেক্সট এইটো কি দিছা? পইচা হয় এইটো। এইটো কি 50 টকা দিছা? এইটো নচলে। এইটো কি পইচা নহয় নেকি? নাই নাই, এইটো নচলে। মোক কি ভিখাৰী ভাবিছা নেকি? আপডেট ভিখাৰী হয় মই। যা 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 যা। ঐ খেলে খাৱা, তই কি যাতা মানুহক এপাৰ্টমেণ্ট দি টাইম লছ কৰ বে? Sorry, sir. কিয় মানুহক তই এপাৰ্টমেণ্ট দিয়? টাইম নাই, জল্দি মাৰ। যা যা জল্দি মাৰ। নাম কি তোমাৰ? বিকাশ। ফাদাৰ্ছ নেম? দয়াৰাম। বয়স কিমান? 15 বছৰ। তই কি নাজানা নেকি 18 বছৰৰ তলত পইচা লোৱা নহয় বুলি? টাইম লছ কৰিব আহিছে যদি। তই কি আজিলৈকে নাজানা নেকি 18 বছৰৰ তলৰ ছোৱালীকো এপইণ্টমেণ্ট দিয়া বুলি? চৰি ছাৰ। আৰু তই কি কৰি আছিলি হা? এইবিলাক কি হা? সরি স্যার। ছাৰ ফোন আহিছে। কথা পাত। হেল্ল' অলপ সময় আহিব মানা কৰ। ছাৰ ভৰলো ভিৰ, ক্লাইণ্ট ৰখি আছে। গৈ আছোঁ অকণমান ৰ'বলৈ দিয়া। 5 মিনিট সিহঁতক বন্ধ কৰি দিয়া। তোমালোক নাহিবা? স্যার আপনার 2 নম্বরের গার্লফ্রেন্ড জনের ফোন আইছে। হেল্ল' বেবী। কোৱা কোৱা। মই অফিচত আছোঁ বেবী। যাম যাম যাম। আজি তোমাৰ আৰু মোৰ কাৰণে ৰেডিশ্যনটোত ৰুম বুক কৰিছোঁ বুজিছা। চিন্তা কৰিব নালাগে, মই অফিচত আছোঁতো, অলপ ডিষ্টাৰ্ব হয় সেইকাৰণে ফোন মাৰা নাই। এই নাই নাই, তোমাক কিয় পাৰিম?
তুমিয়ে মোৰ সকলো বুজিছা এই অফিচত তোমাৰ কাৰণে কাম কৰি আছোঁ ইমান কষ্ট কৰি দিয়া দিয়া যাম দিয়া হা এতিয়া ৰাখিছোঁ ঐ এইবিলাক উঠা ঐ আজি নহয় কৈ দে লওক না ছাৰ ছাৰৰ বেডত ক্লাইণ্ট আছে হা এতিয়া নহ'ব আপুনি কাইলৈ আহিব ঠিক আছে দাদা